গাইজ মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গৈ আছোঁ বৰমা বজাৰ আৰু এতিয়া বৰমা বজাৰ যিহেতু গতিকে বৰমা বজাৰত যাম আৰু বিশেষ একো নাই, তথাপিতো গাহৰি মাংস খাব মন গৈছে গতিকে গাহৰি মাংস আনবা বৰমাত গৈ আছোঁ। চাই থাকক ভিডিঅ'টো। এতিয়া মই মটো ব্লগিং আৰম্ভ কৰি দিম। নতুনকৈ যিহেতু মটো ব্লগিঙৰ ছেটআপ এটা লৈছোঁ গতিকে মটো ব্লগিং চাওক অলপ। আৰু গাইজ বাইকখন লৈ পিনে ওলাই গ'লোঁ আৰু এইটো আহি পেলাই আমাৰ চক পাই গ'লোঁ, দেউলৰ খোলা চক এইটো। আৰু এতিয়া গৈ আছোঁ আৰু চাই থাকক ভিডিঅ'টো একদম শেষলৈকে। গতিকে আৰু এই মটো ব্লগিং এইটো মোৰ প্ৰথম, গতিকে মোৰ যিটো স্ক্ৰীনৰ সেইটো ঠিকে থাকে আছেনে একবাৰ কমেণ্ট কৰি জনাব, আৰু ভইচটো ঠিকে থাকে আহি আছেনে কমেণ্ট কৰি জনাই দিব, আৰু কেমেৰাৰ কোৱালিটিটো কেনেকুৱা আছে, ভিডিঅ'ৰ কোৱালিটিটো এবাৰ কমেণ্ট কৰি জনাব। আইফোন নহয় যিহেতু, আমি এনেই আৰু মই ৰেডমি 14C মোবাইলটো দি ৰেকৰ্ড কৰি আছোঁ, গতিকে কোৱালিটি কেনেকুৱা পাই আছে জনাব। আৰু ৰাস্তা চাওক, ৰাস্তাৰ দুয়োকাষে কিমান ধুনীয়াকৈ এইখিনি আছে, সেউজীয়া হৈ থাকিলে বেছি ভাল লাগিল হয়। আৰু বৰমা পাব আৰু বেছি দূৰ নাই, পাম আৰু কিছু সময় পিছত আমি বৰমা পাই যাম। আৰু এই পালোৱে বৰমা, আৰু আহি পাই গ'লোঁ। সেয়া হৈছে আমাৰ বৰমা বজাৰ, আৰু এইফালে দেখাই দিছোঁ চাৰিওফালে বজাৰত মানুহ পুৰা ভৰ্তি হৈ আছে। আৰু ইয়াতে মাংস ল'ম, মই মাংসটো লোৱাটো নেদেখাওঁ কাৰণ এইবিলাক দেখালে কিছুমান বস্তু ইছ্যু আহে, গতিকে মাংস ল'ম আৰু অলপমান কিবা কিবি চব্জি বজাৰ আছে সেইখিনি কৰি আমি আকৌ উভতি যাম। আৰু এইফালে আপেল চাপেল জোতা চেণ্ডেল এনেকৈ বজাৰ, বৰমা বজাৰখন বহুত ডাঙৰ বজাৰ হয়, গতিকে আপোনালোকে আহিব পাৰে বা আহি চাব কেনেকুৱা লাগে, বহুত ভাল হয়। গতিকে ডাঙৰ বজাৰ, গতিকে আহিব। আৰু গাহৰিৰ কাৰণে বিশেষকৈ বৰমা বজাৰ ফেমাছ। আৰু বজাৰ কৰা হৈ গ'ল, এতিয়া আকৌ আমি আহি গ'লোঁ, এতিয়া গৈ আছোঁ ঘৰত। আৰু এইফালে চাওক, আমাৰ এইফালে এইবাৰ তাৰমানে বাঁহ এনেকুৱাকৈ কাটিছে ন, পূৰা গাড়ী পূৰা লৈ গৈ আছে। আৰু চাওক একদম আমাৰ এইটো ছাইডৰ কথাটো কৈছোঁ বিশেষকৈ, গোটেই সেউজীয়া হৈ আছে এতিয়া, হয়তো আকৌ অলপমান বেছি সেউজীয়া হৈ থাকিলে ভাল লাগিল হয়। আৰু সকলোৱে কমেণ্ট এটা কৰি জনাই দিব যে ভিডিঅ' কোৱালিটিটো ঠিকে আছেনে নাই, বা মোৰ এই যিটো মটো ব্লগিঙৰ যিটো ছেটআপ, এই ছেটআপটো লগোৱাত ঠিকে আছেনে নাই। যদি ঠিকে নাই কমেণ্ট কৰিব, আৰু ঠিকে আছে যদি কমেণ্ট কৰি জনাই দিব, তেতিয়া মই নেক্সট টাইম এংগুলটো চেঞ্জ কৰি ল'ম। বাকী আমাৰ এইফালৰ যিখিনি প্ৰাকৃতিক নেচাৰেল বিউটি, এইখিনি চাই কেনেকুৱা পাই জনাব। এইটো চক হৈছে জাৰিবাৰাৰ চক, আৰু এইখন ইয়াৰে দলং। আৰু এইফালেদি এতিয়া মই ঘৰত গৈ আছোঁ, অৰ্থাৎ ইয়াৰ পৰা মই এতিয়া উত্তৰৰ ফালে গৈ আছোঁ। আৰু এইটো ৰাস্তাৰে গৈ থাকিলে আপুনি ভূটান পাই যাব। প্ৰথমতে আনন্দপুৰ পাব, নবষ্টি হৈ এনেকৈ ভূটান যাব পাৰি এইটো ৰাস্তাইদি। আৰু এই ৰাস্তাটো বনাই আছে, গতিকে এই ৰাস্তাটোত তাৰমানে ভূটান যাবৰ কাৰণে ব্যৱস্থা কৰি আছে। ভূটানৰ গাড়ী ইমান চলিছে, গতিকে আৰু ৰাস্তাটো কমপ্লিট হৈ উঠাৰ পিছততো আৰু এটা বেলেগ গাড়ী পূৰা ভিৰ হৈ থাকিব মুঠতে। যি নহওক, আৰু আহি গ'লোঁ। এইটো আমাৰ ঘৰৰ ৰাস্তা, নতুনকৈ বনাই আছে, এইবিলাক চব ধূলি হৈ আছে বাৰু। এইখন হৈছে মোৰ একদম আপোন গাঁওখন, আৰু আমাৰ এই গাঁওখনৰ বাকীখিনি চাই আপোনালোকৰ কেনে লাগিল। সেইটো ঘৰ পালোৱে মই, এইটো আমাৰ ঘৰ হয়। আৰু এতিয়া মই ঘৰত সোমাই দিওঁ মোৰ ৰাণীক, আৰু এইটো হৈছে আমাৰ ঘৰ। বাটত মাৰা খেৰ চেৰ আছে, আৰু চোতালত ধান মেলি দিয়া আছে। মাহুন আছে ইয়াতে, কিবা কিবি কথা কৈ আছে বোধহয়। যি নহওক, আহি পেলাই মোৰ ৰাণীক পাৰ্কিং কৰি দিওঁ এতিয়া। এইটো আমাৰ গাড়ী থোৱা ঘৰ, আৰু এইফালে এই ধান চান ভৰাই থোৱা আছে, আৰু মই থৈ দিলোঁ ৰাণীক পাৰ্কিং কৰি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। বিশেষ একো তথ্য দিব পৰা নাই বাৰু ভিডিঅ'টোৰ পৰা, কিন্তু এনে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। মোৰ ঘৰ যিহেতু বৰমাত হয়, আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট পৰে। ধন্যবাদ।